Hello guys, welcome back to my YouTube channel. Kali Tulsi এটা ঘৰত থাকিলো তো ৰাজেশৰ লগত আমাৰ লগত তো তুলসী মাক আৰু বাপেক তো এতিয়া টিলিঙা মন্দিৰ গৈ আছো তো ভিডিঅ'টো চাই দিব তো লাষ্টলৈকে তো কালি চাইকেলখন ইয়াত থৰিলে এনেকৈ তো এতিয়া বাহিৰলৈ গ'লে ভিডিঅ' কৰিলে তো এতিয়া আমি ওলাই আহিলোঁ তো ইয়াত আমি লগৰ কোৱাৰ্টাৰত আছিলোঁ কলনী চক চালিয়া জেগাৰে বাই তো জেগাখিনি অলপ দেখা দিম তো ভিডিঅ'টো চাই থাকক 390 লৈ লৈছোঁ অকণমান বেকা হৈ গৈছে এখন চাই লওক কৈ বাত নাই This is Duliajan D plus area. View, देखो, awesome view. अच्छा लग रहा है. इस तरफ जाना पड़ेगा अभी. তো গাইছ এখন ফিল্ডখন দেখিছে নহয় তো দুলীয়াজান তো এখনত মই 2019 মানৰ টাইল মাৰিব আহিছিলোঁ যেতিয়া ফুটবল খেলি আছিলোঁ তো এতিয়া ফুটবল নেখেলোঁ আৰু তাৰপিছত ফুটবল অহাৰ পিছত টাইকানো খেলিছিলোঁ খেলিব টাইমেই নাপাওঁ ঘৰত অকলীয়া যে সেইটো তো সেইটো কাৰণে এৰি দিলোঁ আৰু খেলিবলৈ টাইম নাপাওঁ কাৰণে অঁ ভিডিঅ'টো চাই থাকক তো মজা লাগিছে তো দুলীয়াজান টাউনখনত ঘূৰি পিনি মৰ্ণিং ঠিক হ'ব আৰু অকল সেয়াই আৰু ন যাবলৈ দিগদাৰ হয় ন অকণমান দূৰত ফুটবলটো এৰিছোঁ এতিয়া অকণমান ৰখি দিছোঁ বৰষুণ দিছে এইকেইটা লগৰ দুটা তো লগৰটোকো এই কামলৈ যাবলৈ পঠিয়াই দিলোঁ মানে সি নিজেই গ'ল এইফালে গুচি আহিলোঁ আমি এইটো ৰাস্তাত গুচি আহিলোঁ তো আৰু 1.6 কিলোমিটাৰ আছে তো বেছি দূৰ নাই টিলিঙা মন্দিৰত দেখা দিম ভিডিঅ' চাই দিয়ক টিলিঙা মন্দিৰ পাই গ'লে সন্মুখতে ৰখি আছোঁ তো চাইকেল ইয়াত পাৰ কৰি আছোঁ তো ইয়াত কিবা কিবি লৈ লৈছোঁ তাৰ মন্দিৰ ভিতৰলৈ যাবলৈ তো দোকানবোৰ চাই লওক তো ভিতৰত লওক আপোনালোকৰ ভিতৰত চাই থাকক তো এতিয়া মিলাই গৈ আছোঁ তো বেছিও নাই আৰু অকণমান চিচিয়াব লাগে দেখি আছে চবকে দেখিছোঁ পাই গ'লে হ'ল কাণত ধৰি গ'লো কাণত ধৰি গৈছে ইয়াত টিলিঙা বছৰ নাই টিলিঙা তই বজাই নাথাকিবি দেই কাণ ধৰি চাকিটো জ্বলাই লওঁ তাৰপিছত ভিডিঅ'টো কৰিছোঁ
এতিয়া টিলিঙা মন্দিৰৰ পৰা আহি খুৰীহঁতৰ ঘৰত সোমালোঁ মানে আমাৰ ডাইৰেক্ট ইয়াৰ পৰা ছোৱালী নিছে খুৰী তো খুৰীহঁতৰ ঘৰলৈ যাব গ'লে তো ইয়ালৈ গুচি আহিলোঁ ৰাজেশ আছে আগত তো এতিয়া ভিতৰলৈ যাওঁ হেই ব্ৰ' তো এতিয়া বহি আছোঁ আমি তো অকলীয়াকৈ থাকে ঘৰটো বেয়া ডবল তো এতিয়া খুৰীহঁতৰ পৰা যাওঁগৈ তো এগৰাকী খুৰী মা তো এতিয়া বস্তুবোৰ লৈ পিনি এতিয়া যাওঁগৈ অলপ য়েছ এই গামোচাটো লওঁ জোতাযোৰ পিন্ধি লওঁ গেট মাৰি থৈ আৰু তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু চাইকেলত বহিম আৰু পূৰা পিক আপ দিম এই ৰাজা ধৰিব তো বোকা কেনেকুৱা লাগিছে নাই তো বোকা ৰাস্তাত পূৰা ৰাইড কৰিছোঁ ঘৰলৈ যাবই লাগিব আজি এই ভাই কেনেকুৱা এক্সপিৰিয়েঞ্চ ভৰি অৱস্থা পিছফালেতো ক'বই নালাগে এনেকুৱাই বোকা মাৰিছোঁ তো সেনেকৈ ৰাইড কৰিছোঁ আৰু চব এক্সপিৰিয়েঞ্চ ল'ব লাগে তো গৈ থাকোঁতে পানী বোকা ধূলি চব খাই গৈছোঁ আৰু ৰাইডতে উপায় আৰু এনেকৈ নলওঁ তো বোলে চাওক বোকা কেনেকুৱা দেখিছে ৰাস্তা বনি আছে কাৰণে বোকা তো ছাইডত দুইফালে চাহ বাগান তো আমি মাজত মজা ৰাস্তাটো ভাল হোৱাটো ভাল লাগিলে খালী বোকা কাৰণে অলপ বেয়া লাগিছে বোকা বচা বেয়া হৈ গৈছে কি ক'বা আৰু বৰষুণততো তিতিছোৱেই সেনেকৈ বেমাৰ হৈ আছিলে সেনেকৈ লং ডিং গৈছিলোঁ এতিয়াও অকণমান গা ভাল নাই সেনেকৈ আহিছোঁ আৰু ৰাইড কৰিব লাগে ন ৰাইড কৰিলে বেমাৰ চেমাৰ নাইকিয়া হৈ যায় তো বেকগ্ৰাউণ্ডৰ বেক পিছতো চাই লওক গৈছে মোৰ বেগটোৱে অকণমান বচাই আছে আৰু বোকাবোৰ ভিতৰত চাই লওক লাষ্টলৈকে ইয়াত অলপ ৰখি দিছোঁ আৰু 50 কিলোমিটাৰ আছে ঘৰলৈ এই ভৰিকেইটা ধুই লৈছে মানে ইয়াত পুল এটা আছিলে ভৰিকেইটা ধুই লৈ আমাৰ ভৰিছোঁ তো বোকা লাগিছে লাগিব আৰু চাইকেলৰ অৱস্থা বেয়া হৈ গৈছে আজি তো গৈ থাকোঁ তো ভিডিঅ'টো চাই দিব